পুরগেন ভাই পুরা ভাঙায় আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, সৌৰভ ভাই স্বাগতম জনাইছোঁ। এতিয়া যাই আছোঁ মেঘালয় হুহুৱা আৰু বৰ্তমান আৰু অলপ দূৰ আছে, তাৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ বনোৱা সুন্দৰ পৰিৱেশ জাগা। পুৰে আৰু গাইছ পানী পুৰে আৰু পুৰা আমি শিকোৱেই নাই, কিহে কৰোঁ এতিয়া ভগৱানে জানে আৰু গাইছ কি কৰিব পাৰি। কৈছিলোঁ যিহেতু লং ব্লগ দিম বুলি, আজি পাই যাব পুৰা লং ব্লগ। এই পাই গ'লোঁ আমি 10 কিলোমান মিটাৰ দূৰত, মানে ইয়াতে আছে এই আগত আছে ৰ'ব ভালকৈ মানে চিন নাপায়। 10 কিলোমান মানে 12 কিলোমিটাৰ হ'ল আমি সেই দূৰত আহি পালোঁ, মানে ধূপধাৰৰ পৰা আহিলোঁ গাইছ। আৰু পানী আমি পাই গ'লোঁ, মানে পূৰা চিটি যাব লাগিছোঁ, মানে পানী আহি আছে জোৰে জোৰেকৈ, লাহে লাহে আহিছে, জোৰে জোৰে শুই আছে দেখি মোবাইলটো মানে পূৰা চিটি যাব লাগিছে। চাইনা তাতে ষ্টেট কৰি দিম আৰু গাইছ আহি থাকোঁতে পূৰা ৰ'দ দিল, নেচাও সুন্দৰ আৰু এইপিনে চাওক না অকচাপৰা ধান ৰুই। আৰু ফাইনেলি হুহুৱাৰ চক আহি পালোঁ, চাওক ইয়াৰ ৰখি আছে। মানে দোকানত কি ল'বি? কি ল'বি দোকানত? মানে ভোক লাগছে, চিঙিৰা টিঙিৰাটো ল'ব লাগিব। ফাইনেলি আহি পালোঁ আমি হুহুৱা। ইয়াতে গাড়ী পাৰ্কিং কৰে বঢ়িয়াকৈ, আৰু মই এদি যাম। মানে গাইছ হুহুৱাৰ ফিলিংছটো অলপ বেলেগ লাগি আহে। মানে চাওক অলপ পানীও হৈছে, গা ধুব নাগাটো এইটো পিছত হ'ব। কিবা আনটো কেতিয়া খাই লওঁ। আৰু আমি কিবা মিঠাই চিঠাই খাব যাই আছোঁ, ওপৰত দিলোঁ। কি আনিছা যোনটো এতিয়া মিঠাই? কি মিঠাই দুখাই দিয়া? গাইছ আমিতো মাল চাল নাখাওঁ, মিঠাই আনিছোঁ। কিবা ক'ব? আৰু গাখীৰ লৈ যাই আছোঁ। আৰু গাইছ পুৰা এই ডাঙৰ ডাঙৰ শিল পালোঁ, পুৰা ওপৰত, মানে ইমানটা ওপৰত যোৱা নাই। পুরগেন ভাই কেঙ্গা লাগছে গাদি? কেঙ্গা লাগছে? বিয়া গরম আর তো গাইছ গাদি পুরা ইন্টারেস্টিং লাগি গেল। আমার পুরগেন ভাই আছে, গাদি কেঙ্গা লাগি গেল? এটা মজা। আৰু এবাৰ মানে ইটো চাইড যাম, এই উমিদ ভাই পুৰা ওপৰত কি আছে, সিটো চাইড যাম আমি এইবাৰ। মানে গাঁৱতে পুৰা মাতটোৱে চেঞ্জ হৈ গ'ল। অমিত ভাই যাইছো কোনদি যাম ইদে গাইছ কোন দে তলদি গৈছে গাইছ, কোন দিব যাব লাগিব? ইদি যাম মানে এদি আয়া মই গত পৰিলোঁ, মানে ইয়াৰ পৰা গাইছ মোবাইল পৰিলে বিচাৰি নাপাম চাগে। আহি গ'লো পুৰা পিছিলা। কোন যাম ইদে গাইছ এই চাইড চাওক, পুৰা বঢ়িয়া ভিউ। হুহুৱাৰ পুৰা ইণ্টাৰেষ্ট আছিলে এইবিলাক। আৰু এইগিলা বিয়াৰ বটল মানে আঙুলে ফাটাই না, আমাৰ খালী ঠেং আছোঁ এতিয়া, যেনেকুৱা কৰি যাবই লাগিব, উপায় নাই। পৰিছিলোঁ গাইছ, পুৰা পিছলা হৈ আছে। আয়া মাই গড, এনেকুৱা হওক যাবই লাগিব। উমিদ ভাই এইফালে যাই পাল, মই এতিয়া ইয়াতে আছোঁ। উমিদ ভাই ক'ত যাই পাল চাওক, মানে মই যাইছোঁ ৰ'বক। ভিডিঅ'টো গাইছ তাতে আৰম্ভ কৰি দিম। এতিয়া যেনেকৈ নহয় এতিয়া উঠি যাম গাইছ, চাই থাকক। ফাইনেলি ওপৰলৈ উঠি আহিলোঁ, মানে বঢ়িয়া লাগি গ'ল। আপোনালোকে ওপৰৰ পৰা ভিউটো চাওক কেনেকুৱা। চাওক অমিত ভাইটো তাতে পুৰা ব্লগাৰ ন, বনাই আছে আৰু এইফালে কি হ'ল মানে ফটো উঠা কৰি আছে। 2 কপিমান ফটো উঠাই দিওঁ আৰু আপোনালোকে ষ্টেট কৰি দিওঁ। গাইছ হুহুৱাৰ ডাঙৰ শিল এইটোৱে, মানে বহুত ডাঙৰ শিল এইটোৱে, চাওক। আৰু এই ফটো উঠাত লাগি গ'ল, আৰু এইটো হ'ল কেমেৰামেন।
কেমেৰামেন এই পৰা ফটো উঠাই আছে পুৰা ফকাচ কোনদি হ'ব ভাল সেইটো উঠাই আছে আৰু মাৰ বগেন ভাই গাইজ তেনেকৈ নহওক তললৈ গৈ আছোঁ মানে বহুত ওপৰত উঠিছোঁ তো মানে অলপ নামিলোঁ ভিডিঅ' চাওঁ এনেকুৱা হ'ব আৰু ইহঁতে উঠি আছে মই এনেকুৱা যাই আছোঁ মানে বহুত দিনৰ পৰা লং ভিডিঅ' দিম বুলি ভাবি আছিলোঁ আজি দিম আপোনালোকে ভাল পাব চাই মানে চিৰিয়াছলি নাই মই যেনেকুৱা হওক আজি দিনে মানে এটাও নাকাটো ভিডিঅ' নাকাটোৱেই এনেকুৱা মানে ইয়ে তেনেকুৱা হওক দিনে আপোনালোকে খুজি আছে লং ভিডিঅ' লাগে আজি দিম মানে তেনেকুৱা হওক দিমে ফুল জোৰত আছোঁ চাগে দিমে ফুল জোৰত আছোঁ আৰু ভিডিঅ' এটাতো এডিটিং নকৰোঁ যেনেকুৱা ভিডিঅ' কোৱালিটি কৰিছোঁ এনেকুৱা দিম এটাতো মই নাকাটো যেনেকুৱা যাই যেনেকুৱা কৰিছে ভিডিঅ'ত উঠিছে সেনেকুৱা দিম ফৰগেন ভাইয়ে কেনেকুৱা কৰি আহি আছে মানে ভয় কৰি আহি আছে এই চাওক এইয়া কৰ পৰা জাল লগাই গৈ আছে আৰু মানে নামি আহিলোঁ মই যাম মানে পৰিছিলোঁ গাইজ যিয়ে হওক দে আপোনালোকক ভিডিঅ' লাগেহে দি আছোঁ ফাইনেলি আমি এতিয়া ঘৰলৈ যাব ওলালোঁ মানে মোবাইল চবাইলৰ পূৰা ডিজেল মানে কেনেকুৱা বা কোৱালিটি পাইছে এতিয়া গমেই পোৱা নাই মানে যিয়ে নহওক আপোনালোকক ইডিট চিডিট কৰি দি আছোঁ মানে দিনটো কেনেকুৱা লাগিল গাজী গাইজ বহুত ভাল লাগিল গাইজ আপোনালোকৰ বহুত ভাল লাগব গাইজ মই বহুত ক'ব নাজানো মানে আপোনালোকে দূৰত থাকাগিলাক কৈছোঁ ইয়াতে আহিবি বহুত ভাল লাগে কোন দিয়ে জাগাটোৰ নাম দি কৈ দিয়া মানে এইটো কথা যদি সোমাই আহিলে প্ৰায় মানে কথা হতে মানে চিনি নাপায় মেইন হ'ল ধূপধাৰা মানে বুকতো আপোনালোকে চিনি পায় বুকৰ পৰা ধূপধাৰা এদি সোমাই আহিলে আৰু 12 কিলোমিটাৰ এদি আপোনালোকে আহিব লগ হয়নে নাই যোনটো হয় হয় অঁ গাইজ ফাইনেলি বোলে যোনটো ফটো উঠে পোষ্ট দি আছে মানে মোৰ মোবাইলতে ফটো উঠিব এই আছে ভাইকেইটা আমি এতিয়া ঘৰ যাবলৈ পূৰা ওলাইছোঁ মানে ফটো এটা বঢ়িয়াকৈ ফটো এটা বঢ়িয়াকৈ উঠাই ল'লোঁ নেকি ভাই গাইজ ফাইনেলি আমি ৰাস্তালৈ ওলালোঁ মানে যিহেতু ভাগৰলৈ আহিছে ভাত চাত খোৱা নাই এতিয়া ঘৰলৈ যাম মানে কি হয় আপোনালোকে ব্লগ পোৱা নাপোৱা শেষলৈকে ভিডিঅ'টো চাই থাকক মানে কি হয় আপোনালোকৰ কোনে কিন্তু গাইজ হোৱাত আহি বঢ়িয়া লাগি গ'ল পূৰা আৰামছে পূৰা ঘৰলৈ গৈ আছোঁ নাই আৰু গাইজ অলপ দূৰ আছে ঘৰৰ পৰা আজি এইখিনিতে সমাপ্ত সকলোৱে চোৱাৰ বাবে ধন্যবাদ।